নমস্কাৰ জনাইছো আপোনালোকৰ চেনেলৰ জৰিয়তে মই গোটেই বিটিসি তথা আমাৰ অসমবাসী ৰাইজলৈ সকলো জাতি ধৰ্ম সকলো সম্প্ৰদায়লৈ আজি আমাৰ এই বিষ্ণু মথনগুৰি সমষ্টিত আজি কহিখান আমাৰ যি দক্ষিণ হাউলি ইয়াতে আজি প্ৰতি বছৰে এই বাথৌ ধৰ্মৰ অনুষ্ঠান হয়। মই যোৱাবাৰ অৱশ্যে আহিব পৰা নাছিলো। এতিয়া মই প্ৰতিনিধি মোৰ গুৰু দায়িত্ব আৰু প্ৰত্যেক জাতি ধৰ্মৰ মানুহৰ প্ৰতি সন্মান জনোৱাটো মোৰ নৈতিক দায়িত্ব। আমাৰ যিটো বিটিসি এৰিয়া সকলো জাতি ধৰ্মৰ মানুহ আমি আজি বাথৌ যি কাৰ্যসূচী বাথৌ ধৰ্মৰ আজি যি সভা এই সভাখনত মই আজি মানে এটা কথা নিজেই চিন্তা কৰিলো, উপলব্ধি হল যে বড়ো জাতিৰ জাতীয় অস্তিত্ব বাথৌ পূজা আৰু বড়ো জাতিৰ পৰিচয় আৰু গোটেই বড়ো জাতিটোৰ যিটো বিশ্বৰ দৰবাৰত এটা জাতি হিচাপে পৰিচয় দাঙি ধৰিব পাৰিছে। এই ক্ষেত্ৰত নাৰীসকলৰ বড়ো জাতিৰ নাৰীসকলৰ যথেষ্ট অৱদান আছে। সেইটো হৈছে তেওঁলোকৰ বড়ো দখনা। এই মাতৃসকলৰ এই দখনাটোৱে আজি বড়ো জাতিৰ যি জাতীয় পৰিচয় ৰক্ষা কৰাৰ যিটো আজি মুখ্য ভূমিকা পালন কৰি আহিছে, মাতৃসকলৰ প্ৰতি সন্মান জনাই আৰু বড়ো যি আমাৰ বড়োসকলৰ ঘাই দেৱতা আমাৰ এই বাথৌ ধৰ্মৰ প্ৰতি সন্মান জনাই মই আজি বড়ো দখনা পিন্ধি পেলাই মই ইয়াতে আহিছো আৰু মাতৃসকলৰ লগত একত্ৰিত হৈ পেলাই আগন্তুক দিনত আমি একেলগে সকলোৱে আমি মিলি পেলাই আগবাঢ়ি যাম। ইয়াতে জয় বৰাই বাথৌৰ ওচৰত আৰাধনা থাকিব আৰু সকলো জাতি ধৰ্মৰ মানুহে একত্ৰিত হব পাৰিছো আমি ইয়াতে। আৰু আমাৰ মাতৃসকলে আৰজ কৰিছে, পূজাৰী সকলে ইয়াতে বাথৌ পূজা কৰিছে, ভগৱানক পূজা কৰিছে। সকলোৱে যাতে আগন্তুক দিনত আমি আমাৰ মনস্কামনা পূৰ্ণ কৰি পেলাই আমি এই অঞ্চলত উন্নয়ন কৰি যাব পাৰো। তাৰে কাৰণেও আজি মই এই বড়ো দখনা পিন্ধি পেলাই ওলাই আহিছো, বিশেষকে মাতৃ সমাজক সন্মান কৰি পেলাই। নাই, মানাস সমষ্টি হিচাপে অকল নহয়, 15টা সমষ্টি আছে আমাৰ বিটিসি অঞ্চলত। দ্বিতীয় দল হিচাপে 15টা সমষ্টিতেই আমাৰ সক্ৰিয়ভাৱে আৰু বলিষ্ঠ পদক্ষেপেৰে আমি ইলেকশ্যন খেলিম। আমাৰ ইলেকশ্যন নিশ্চয় খেলিব। এতিয়ালৈকে হয়তো এই বিষয় লৈ আমাৰ দলীয় ভাৱে কোনো আলোচনা বিলোচনা হোৱা নাই, কিন্তু অহা বিধানসভাত 2026 চনৰ বিধানসভাত আমি 15টা সমষ্টিতেই আমাৰ ইলেকশ্যন খেলিব। আমাৰ মুখ্য ভূমিকা আছে আৰু থাকিব। মানাস সমষ্টিত তেনেকুৱাকে এতিয়ালৈ মই এইবিলাক কথা চিন্তা কৰা নাই। এইটো বিটিসি অঞ্চলত মোৰ এটা প্লেটফৰ্ম আছে, মোৰ সুকীয়া এটা জাগা আছে আৰু এই বিটিসি অঞ্চলৰ সকলো জাতি ধৰ্মৰ মানুহৰ লগত মোৰ এটা চিৰ পৰিচিত পৰিচয় মোৰ আছে আৰু ইয়াৰে মানুহৰ কাৰণে নাৰী সমাজৰ আছে। এতিয়া মই এইবিলাক কথা চিন্তা কৰা নাই, ভবা নাই মই।